Hello guys, good morning. Welcome back to my channel Himasis Family. Aru ji khokole notun ke mor video homo sabo teulokok koisu welcome to my channel. Aru guys etia ami goi asu Aithan aru ratipua baise 8:30 to guys jehetu bitur exam or age ebar holeu jai ebar moi tar logot asu jehetu moi to jabo lagiboi hetur karone ami etia goi thaku ahsun guys aru jega bilak dekhabole chesta korim. Let's go. ইমান এটা সুন্দৰ পৰিবেশ আপোনালোকে দেখিছেনে ইমান ধুনীয়া লাগিছে পৰিবেশটো আৰু ঠাই ঠাই পুখুৰী খাল আৰু মানুহে তাতে মাছ ধৰি আছে আৰু বেছি ভাল লাগিছে আৰু মোৰ এনেকুৱা জায়গাবিলাক সঁচাকে বহুত বেছি ভাল লাগে আৰু কাৰ কাৰণে ভাল লাগে মোক প্লিজ কমেন্টত জনাব আৰু আইথান গৈ আছিলোঁ আইথান যেহেতু গাঁৱৰ অলপমান ভিতৰত হয় হেতু কাৰণে জায়গাবিলাকো আপোনালোকক দেখাইছো আহক ভিডিওটো কমপ্লিট কৰো হল গাঁৱৰ ব্লক ৰাস্তা বনাই আছিলে আৰু এটা সৰু চেপ ৰাস্তা দি আহিব লগা হৈছে তাতে গাড়ীখন অলপমান স্লিপ কৰিলে কাৰণে আমি অলপমান ৰাস্তা খোজকাঢ়ি আহিলো ব্লক ৰাস্তাটো বনাই আছিলে তো এইটো ব্লক ৰাস্তা হয় আৰু যেহেতু আমি সৰু চেপ ৰাস্তা এটা দি আহি আছিলোঁ তলেদি গাড়ীখনে কষ্ট পায় কাৰণে ওপৰত উঠাবলৈ ট্ৰাই কৰিছিলে কিন্তু বহুত বেছি স্লিপ কৰিলে হিলগুটি আছিলে তাতে ব্লক ৰাস্তাৰ ইটাসমূহ আছিলে বহুত বেছি স্লিপ কৰিলে আৰু তাৰ কাৰণে মনটো বেয়া অলপমান কিন্তু আইথান পোৱাৰ পাছত যেতিয়া আমি অলপমান ভক্তি প্ৰাৰ্থনা কৰিলোঁ তাৰপিছত অলপমান মনটো শান্তি লাগিছে আৰু বহুত বেছি ভয় খালোঁ তথাপিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি গুচি গ'লোঁ বাৰু দিনটো বেয়া নগ'ল সেইখিনি অলপমান বেয়া হৈছিলে তাৰপাছত চব ঠিকে আছে আৰু আপোনালোকক কৈছিলোঁ আইথানৰ কথা এইখনে আইথান হয় আইথানৰ গেটখন হয় আৰু আমি পালোহি এতিয়া গৈ আছোঁ আৰু দেখাবলৈ চেষ্টা কৰিম বাৰু জেগাবিলাক আৰু কেমেৰামেন হয় মোৰ হাজবেণ্ড আৰু পিছতে আমি আহি আছোঁ মা মই বৌ আৰু দাদা এইখনেই হয় থানখন আৰু তাতে আছে ডাঙৰ ডাঙৰ দুজোপা ঔটেঙা গছ আৰু তাতে লাগি আছে ডাঙৰ ডাঙৰ ঔটেঙা আৰু পাৰ আছে বহুত বেছি পাৰ আৰু পৰিৱেশটো ইমান নিজান পৰিৱেশ সঁচাকৈ মনটো বহুত শান্তি লাগি যায় আৰু লগতে আমি ইয়াত চাকি তাকি জ্বলাই মেলি ছাইডৰ শিৱ মন্দিৰতো চাকি জ্বলাই প্ৰাৰ্থনা কৰি মেলি আমি অলপ টাইম তাতে থাকি আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন
গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহু সকলোতে চাকি বন্তি জ্বলে কাতি বিহুত ঘৰে ঘৰে চাকি বন্তি জ্বলে তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে আৰু ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আৰু বাহিৰে বাহিৰে আমি টাউনলৈ যাম বজাৰলৈ আৰু মাই ব্লাড টেষ্ট কৰি বাহিৰৰ পৰা ওলাই মেলি আমি এতিয়া গৈ আছোঁ মাৰ ব্লাড টেষ্ট কৰিব আৰু কি কিনো কাম আছে কি কিনো কৰোঁ আহকচোন চাই থাকোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ ভৰাই মেলি এতিয়া গৈ আছোঁ মাৰ স্কুল আৰু মাক স্কুলত নমাই মেলি আমি ৰিটাৰ্ণ হ'ম ঘৰ এক্সাম হৈছে মানে গা চা বেয়া লাগি গৈছে দিনটো ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু তেনেকৈ চাদৰ মেখেলা পিন্ধি থকা অভ্যাস নাই আজি চাদৰ মেখেলা পিন্ধি মানে পাই গৈছোঁ আৰু জল্দি জল্দি ঘৰ যাওঁ লাগিছে কিন্তু ট্ৰেফিক জামৰ কাৰণে যাব পৰা নাই মাথাটো বেয়া হৈ গৈছে গাইজ অলপচোন আহক যাওঁ কিন্তু সঁচাকৈ তাতে গৰমো পৰিছে বহুত বেছি ভাগৰ লাগিছে আৰু ভিডিঅ' কৰা নহ'ল ইমানলৈকে কৰিলোঁ গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আজিলৈ গাইজ বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম মই হিমাশ্ৰী আজিলৈ বাই বাই